আমাৰ অস্তিত্ব কোনো যুক্তিতে কোনো শক্তিয়ে বিলুপ্তি ঘটাব নোৱাৰে। যদিও বা আজি কিছুদিনৰ পৰা জাতীয় জীৱনৰ অস্তিত্বক লৈ বহুতে বহু ধৰণৰ প্ৰশ্ন কৰিছে, মই এটা কথাই কওঁ, আমি ইয়াত যিসকল উপস্থিত আছো সকলোৱে আমি ভূমিপুত্ৰ হিচাপে, অসমীয়া সন্তান হিচাপে গভীৰভাৱে আমাৰ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি আমাৰ জাতীয় দায়িত্ব পালন কৰাৰ বাবে দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। অসমৰ প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলী লোকৰ স্বাৰ্থত আমি দৃঢ়তাৰে কাম কৰি আহিছোঁ, স্বচ্ছতাৰে, নিকা মানসিকতা লৈ স্বচ্ছতাৰে উঠি অহা প্ৰজন্মক ভাল আদৰ্শৱান ব্যক্তি হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আমি শাসন ব্যৱস্থাত আমূল পৰিৱৰ্তন অনাৰ বাবে দৃঢ়তাৰে পদক্ষেপ লৈছোঁ। আমাৰ মাটি, আমাৰ ভেটি আমাৰ কাৰ্যকালতে সুৰক্ষিত হ'ব। খিলঞ্জীয়া ভূমিপুত্ৰই কোনো যুক্তিৰে চিন্তা কৰিব নালাগে। এইখন চৰকাৰৰ মুৰব্বী হিচাপে মই দায়িত্ব লৈছোঁ। মোৰ সতীৰ্থ বিধায়ক, সাংসদ সকলোৰে সৈতে মিলিত প্ৰচেষ্টাৰে এই কাম সম্পূৰ্ণ কৰাৰ বাবে দৃঢ়তাৰে আগবাঢ়িছোঁ। সেইবাবে আমি যোৱা বছৰত একেদিনাখনে প্ৰথমবাৰৰ বাবে ৭০ বছৰীয়া স্বাধীনতাৰ ইতিহাসত একেদিনাখনে আমি বৰাক ব্ৰহ্মপুত্ৰৰ থলুৱা ভূমিহীন লোকৰ হাতত 11,500 মাটিৰ পটা তুলি দিবলৈ সক্ষম হ'লো। এই কাম পূৰ্বতে কোনো চৰকাৰে কৰা নাই। এই কাম কৰি আকৌ মই ডাংকুক মাৰিব বিচৰা নাই। এইটো আমাৰ জাতীয় দায়িত্ব। এইখন চৰকাৰে আমি দায়িত্ব লোৱাৰ এই 8 বছৰৰ ভিতৰত 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা তুলি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যেই কাৰ্যকৰী ৰূপ দিয়াৰ বাবে দৃঢ়তাৰে আগবাঢ়িছোঁ। আজি সমগ্ৰ অসমতে এনেধৰণৰ এটা ধাৰণা দিব বিচৰা হৈছে, এইখন চৰকাৰে গোটেই জাতি মাটি ভেটি অস্তিত্ব বিপদাপন্ন কৰিব। আমি কি অসমীয়া সন্তান নহয়? আমাৰ মাতৃভূমিৰ প্ৰতি দায়িত্ব নাই? আমি এই দায়িত্ব পালন কৰিবৰ বাবে আহিছোঁ। কিন্তু সকলো কাম সুস্থিৰভাৱে সম্ভৱ, যুক্তিৰ আধাৰত গোটেই বিষয়টো আগুৱাই নিবলৈ। গতিকে ইয়াত মই ভাবোঁ আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত আমাৰ বাবে কিমান সুন্দৰ উপহাৰ দিছে। অসমীয়া জাতিক চিৰদিনৰ বাবে সুৰক্ষিত কৰিবৰ বাবে মাটি ভেটি ক্ষেত্ৰত, কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ক্ষেত্ৰত, বিধানসভাৰ মজিয়াত আসন সংৰক্ষণৰ ক্ষেত্ৰত, পঞ্চায়ত পৰ্যায়ত আসন সংৰক্ষণৰ ক্ষেত্ৰত আৰু অসমৰ নিযুক্তিত খিলঞ্জীয়া ভূমিপুত্ৰৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত সকলো অধিকাৰ শক্তিশালী ৰূপত ৰক্ষা কৱচ দিয়াৰ নিমিত্তে আজি অসম চুক্তিৰ ক্লজ 6 কাৰ্যকৰী ৰূপ দিয়াৰ বাবে উচ্চ স্তৰৰ কমিটি গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটে। ক্লজ 6 সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ যিটো প্ৰতিশ্ৰুতি আছিল অসম চুক্তিত, আৰু সেই সাংবিধানিক ৰক্ষা কৱচ যদি সেই সময়তে আজি প্ৰায় 30 বছৰ আগতে যদি সেই সময়ৰ চৰকাৰবিলাকে অসমীয়া জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা মানে অসমীয়া ভাষা, বিভিন্ন ধৰণৰ খিলঞ্জীয়া ভাষা আৰু বিধানসভাত আমাৰ আসন সংৰক্ষণ কিমান হ'ব আৰু পঞ্চায়তত কিমান হ'ব, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে চাকৰি বাকৰিত কিমান পৰ্যায়লৈকে তেখেতসকলে সুবিধা পাব, এই কথাবিলাক সাংবিধানিকভাৱে শক্তিশালী ৰূপত বিধি বিধান ৰচনা কৰি অসমীয়া জাতিক নিৰাপত্তা দিয়াৰ যি দৃঢ়তা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখুৱালে, ইয়াৰ বাবে আজি যিখন নাগৰিকত্ব বিধেয়ক 2016 লৈ পেলাই আপোনালোকে শংকিত হৈছে, মই ভাবোঁ এই ক্ষেত্ৰত শংকিত হোৱাৰ কোনো কাৰণেই নাই। কাৰণ সৰ্বোচ্চ নিৰাপত্তা অসমীয়া জাতিক দিয়াৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী সিদ্ধান্ত লৈছে। কোৰ্টলৈ গৈছিলোঁ, সুপ্ৰিম কোৰ্টত IMDT বাতিলৰ বাবে আবেদন জনাইছিলোঁ, আৰু সেই সময়ত মই দেখিলোঁ যিখন IMDT আইন অসম চুক্তি হ'ল, IMDT আইন জাপি দিয়া হ'ল। IMDT আইনখনৰ প্ৰধান লক্ষ্য আছে অবৈধ বিদেশীক সুৰক্ষা কৰা, নিৰাপত্তা প্ৰদান কৰা। গতিকে সেইখন আইন বাতিল কৰাৰ বাবে যেতিয়া উচ্চতম ন্যায়ালয়ত অসমৰ জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত যেতিয়া তাত দুৱাৰদলিত উপস্থিত হ'লোঁ, তেতিয়া দেখিলোঁ
এইখন আইন অসমত থাকিব লাগে বুলি জমিয়ত উলেমা ই হিন্দ, আসাম প্ৰদেশ কংগ্ৰেছ কমিটি এনেধৰণে 7খন আবেদন IMDT পক্ষত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল। আৰু সেই সময়ত অবৈধ বিদেশী বিতাড়নৰ বাবে অসম আন্দোলন যি হৈছিল, এই আন্দোলন নানা ৰূপত ঋণাত্মকভাৱে অভিহিত কৰি বাওঁপন্থী আৰু কংগ্ৰেছ দলটোৱে সম্পূৰ্ণৰূপে বিদেশী পক্ষত থিয় দিছিল। আজি যিটো তেখেতসকলে আজি এই বিষয়বিলাকত যেনেধৰণে উদ্যোগ লৈছে, মই ভাবোঁ সেই সময়ত যদি সেইটো চেতনা পালে হয় নহয়, তেখেতসকলেতো সেইটো সময়ত কি ভূমিকা পালন কৰিছিল সকলোৰে মনত আছে। মই কোনো মানুহৰ প্ৰতি বিদ্বেষভাৱ লৈ কথাখিনি কোৱা নাই দেই। মই মুখ্যমন্ত্ৰী হিচাপে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম অসমীয়া মাৰোৱাৰী বিহাৰী বঙালী পঞ্জাবী নেপালী হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ আমাৰ সকলো জাতি জনগোষ্ঠী জনজাতি অনুসূচিত জাতি সকলোকে আস্থাত লৈ সকলোকে একাকাৰ কৰি চৰকাৰ মৰ্যাদা সহকাৰে পৰিচালনা কৰাৰ মোৰ গুৰু দায়িত্ব আছে। গতিকে মোৰ মনত বিদ্বেষভাৱ নাই, সত্যৰ ওপৰত প্ৰতিষ্ঠিত কথাকেইটা কৈছোঁ। সন্মুখত লোকসভা নিৰ্বাচন আছে আৰু তেখেতসকলৰ যদি ইমানেই জাতীয় চেতনা শক্তিশালীৰ ওপৰত আছে, তেতিয়াহ'লে 2011 চনৰ চেঞ্চাছত যে 14খন জিলাত খিলঞ্জীয়া ভূমিপুত্ৰৰ যে সংখ্যা লঘু হ'ল, এই কথাবিলাকক লৈ প্ৰতিবাদ নকৰিল কিয়? বহু বিষয় তেখেতসকলে সম্পূৰ্ণৰূপে অপেক্ষা কৰি সন্মুখত থকা লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি নানা ধৰণে চৌদিশে অশৃংখলতা সৃষ্টি কৰিছে। মই অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক শ্ৰদ্ধা কৰোঁ। মই সদৌ অসম ছাত্ৰ সন্থা উৎপাদিত তাৰ সেই মঞ্চৰ পৰা উৎপাদিত এগৰাকী ব্যক্তি। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ জাতীয় সংগঠন তেখেতসকলে এই বিষয়ত লৈ যি আন্তৰিকতাৰে আন্দোলন চলাই আহিছে বহু বছৰ ধৰি, সেই আন্দোলনক মই শ্ৰদ্ধা কৰোঁ। কিন্তু এটা কথা ঠিক, আজিৰ তাৰিখত অসমৰ ৰাইজে বহুত আস্থা আৰু বিশ্বাসেৰে এই অভাজনক মুখ্যমন্ত্ৰী পাতিছে। মই জাতিটোক বিদ্ৰোহ কৰিবলৈ অহা নাই। শেষ মুহূৰ্তলৈকে মই জাতিৰ স্বাৰ্থত দৃঢ়তাৰে মোৰ সতীৰ্থ বিধায়কসকলক লৈ, মন্ত্ৰীসকলক লৈ, সাংসদসকলক লৈ মই এই বিষয়ত দৃঢ়তাৰে কাম কৰি যাম। আৰু আপোনালোকে দেখিব সময়ত জাতিক সুৰক্ষা আমাৰ তৰফৰ পৰাই দিয়াটো সম্ভৱ।